Guys, আমি আহি ৰলা পাই গ'লো তোমালোকক পিনিছো এইয়া লছলে গৈ তোমালোকক পিনিছো এইফালে অকণমান ওলাই অকণমান আগত সেয়া কেমেৰা ফিটিং কৰি আছে কিন্তু মোৰ লগৰ কি আহিছে চাবলৈ আহিছে কি শ্বৰ্ট ফিল্মখনৰ নাম কি হিয়াৰ আপোন বুলি কৈছে নামটো হিয়াৰ আপোন আপোনালোকে সকলোৱে চাব এতিয়া আমি শ্বুট কৰিম মোক কলেজীয়া লোকটো কেনেকৈ আছে কওকচোন কলেজীয়া লোকটো কেনেকৈ আহিছে মোক কওক কলেজীয়া লোকে আমাৰ ফাৰ্ষ্ট শ্বুট লৈছে হিয়াৰ মানুহ ৰখি আছে শ্বুটটো অলপে আৰম্ভ কৰিছোঁ আপোনালোকে সকলোৱে চব ভালকৈ চাই যাব সকলোকে একদম ধন্যবাদ এইটো আমাৰ ধুনীয়াকৈ মলাই চিনটো হৈ গৈছে ধুনীয়াকৈ কৰি হৈ গৈছে অকমানে খাইছো পেট ভৰাই খাইছো তেজু গুলিয়াই খাইছো তোৰ নিচিনা এটা পাগল মদাহী বুলি ভাবিছ নেকি তই আমাৰ লগত মদ খাব পাৰিবি তই এইটো আমাৰ আৰু এটা মলাই চিন হৈ গৈছে ধুনীয়াকৈ হৈ গৈছে ইয়াত আহিছে আমাৰ ব্লগ হৈ আছে আজি শ্বুটিং হৈ আছে আজি তাৰপৰা এহঁতক চাওক এয়া থাকিব লাগে মদাহী এইকেইটা লোকেল মদাহী গাঁৱলীয়া লোকেল মদাহী সিহঁতি আমাৰ জ্ঞান অঞ্চলত এইটো ভিডিঅ' আপলোড হ'ব আমাৰ শ্বৰ্ট ফিল্ম এখন আহি আছে হিয়াৰ দাপোন সেইখন মানে ৰিলিজ হ'ব কিমানত ৰিলিজ হ'ব বিহু আগতে যাব বিহু আগত হৈ যাব মই এটা কথা ক'বলৈ দে কৈ থাক মই এটা কথাই কওঁ একো নকওঁ চেনেলটোৰ বিষয়ে বা তোৰ শ্বৰ্ট ফিল্মখনৰ বিষয়ে ক'ব পাৰ নমস্কাৰ আমি শ্বৰ্ট ফিল্মৰ শ্বুটিং কৰি আছোঁ হিয়াৰ দাপোন আহি আছে বিহু আগত আপোনালোক সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যেনেকৈ আমাৰ মিলজুলি অফিচক মৰম কৰিছে যেনেকৈ মোক মৰম দিছে তেনেকৈ মানে হিয়াৰ দাপোন শ্বৰ্ট ফিল্মখনকো মৰম দিব চেনেলটোৰ নাম কি এতিয়ালৈকে হোৱা নাই চেনেল খোলাই নাই বোলা লুহিত হাজৰিকা ব্লগ লুহিত হাজৰিকা ব্লগ কিবা এটা হয় লুহিত হাজৰিকা ব্লগ নে কিবা এটা তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব জ্ঞানৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপৰ্টো কৰিব ইয়াক বহুত কষ্টত ব্লগ বনায় বহুত কষ্ট আৰু এইটো ফাৰ্ষ্ট ব্লগ মানে ফাৰ্ষ্ট ডে ওৱান ডে ব্লগ আৰু এয়া আমাৰ লেডিজ দা গৈ আছে তেনেকৈ নহয় এনেকৈ আমি গাঁৱৰ মদাহী আমি লোকেল মদা এয়া আপোনালোকে দেখিছে শ্বুট লৈ আছে পূৰা এইটো এয়া পূৰা শ্বুটিং চলি আছে আমাৰ ইয়াৰ পাৰ্টি এয়া আমাৰ ৰাজা আৰু বহুত অকণ কোলা কোলা আহিছে চাহ পৰি আছোঁ যে সেইকাৰণে কোলা কোলা আহিছে অকণ সেইটো এইফালে হা উঠাইছোঁ এই বাইদেউ কেইজনী নিদিবনে আৰু দাঁত চাটাই আমাৰ সিহঁত ঘামি গৈছে অঁ মোৰ ডেনিমটো তুমি বিয়া হৈ গুচি যোৱা ভালকৈ কোৱা হাঁহিটো মাৰি পেলাই কোৱা কেমেৰা নাই ভালেই হৈছে দিয়া বিয়া হৈ গুচি যোৱা ঠাট্টা কৈছা তুমি এইটো আমাৰ ধুনীয়াকৈ আমাৰ ৰাজাটো বিৰাট থলটো দেখাই পাৰিবি
পেলাই দিব পেটুৱাই নিৰ তলত এতিয়া এই আমি এতিয়া মানে হস্পিটেল শ্বুট এটা আছে তাত সেইবিলাক শ্বুট কৰি আছে চব পূৰা পিছফালে দেখিছে এয়া এয়া ভিতৰত কৰি আছে তাত ভিতৰত কৰি আছে শ্বুট আমি ঢেকীয়ালতে আছোঁ ঢেকীয়াল তিনিআলি আছোঁ শ্বুট কৰি আছে হৈছে আজি শ্বুট কৰি শেষ হ'ব হয় নাই আজি শেষ হ'ব ন গোটেই চব ফিল্মৰ শ্বুট কৰি শেষ হ'বতো লাগে শেষ হ'ব লাগে গম নাপাওঁ চাই থাকক মোৰ ভিডিঅ'টোৰ লগত থাকক শেষলৈকে চাই যাব ধুনীয়াকৈ আপোনালোকক দেখুৱাই থাকিম গোটেইখিনি শ্বুট নেদেখাওঁ যদি আপোনালোকে তেতিয়াহে চবখন চাই আমেজ পাব মানে ভাল ল'ব মাজে মাজে দেখুৱাই যাওঁ আৰু আমি সেইজন আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী ধুনীয়াকৈ টিভি পিনি ৰখি আছে এইটো আমি শ্বুটিং কৰিবলৈ মানুহ ঘৰলৈ আহিলোঁ ঘৰটো এইটো তো কুকুৰ এজনী আছে এইজনী দিছে নাই ফেন আমাৰ লগত এইটো মই দিম ফটো এই গাইছ আমাৰ চব ফিল্মৰ মানে শ্বুট কৰি গৈছে আমি আছোঁ গণপুখুৰী জাৰিকাত মানে গোলাঘাট হা শ্বুটিঙৰ অৱস্থা বেয়া হ'ল আমাৰ এইটো এক্টৰ এই মচা কম কৰি দিলে আচ্ছা এইটো আমাৰ ভণ্টি কিউট এইটো আমাৰ অজানিত এইটো আমাৰ শ্বুটিঙৰ মানে শ্বুটিং শেষ হৈছে শ্বুটিংটো শেষ হৈছে মানে আৰু আপোনালোকৰ মাজলৈ আহি আছে কি হিয়াৰ দাপোন হিয়াৰ দাপোন ইয়াত কিবা সোমাই ভাল লাগিছে আৰু দিয়া আৰু আমাৰ মিলজুলি অফিচিয়েল চেনেলটোত আহি আছে এই কৃষ্ণ সপোন আহি আছে চাব মই কেৰেক্টাৰ বেয়া দেই মোৰ সপোন চাব লাগিব আপোনালোকে বাই বাই ইয়াত কিবা এটা কৈ দিয়া লাষ্ট ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই মই কৈছোঁ আকৌ শুনিব মোৰ কথা না নুশুনিলে বেয়া পাম মই আৰু সকলোৱে শুনক সেইখনকে ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ সকলোকে আজিলৈ ভিডিঅ'টো ইমানেই থেংকছ ফৰ ৱাচিং ধন্যবাদ